তো হেল্ল' ষ্টুডেণ্ট, 2026 চনৰ যিসকল শিক্ষাৰ্থী মেট্ৰিক পৰীক্ষা দিব, মই অসমীয়া বিষয়ৰ কেইটামান কমেণ্ট কুৱেশ্যন আনচাৰ লৈ আহিছোঁ। তেওঁলোকে সেইবোৰ চালে ইয়াৰ পৰা বহুত উপকৃত হ'ব। গতিকে এতিয়া চাওঁ হৈ প্ৰথম পাঠটো বৰগীতত কোনখিনি আহিব মই কৈ দিছোঁ, সেইখিনি তোমালোক চাই ল'বা। তেতিয়া চাব লাগিব প্ৰথমতে প্ৰথমত চাব লাগিব এই পাঠটোৰ পৰা বৰগীতটো কি ৰাগত বন্ধা আছে, এইটো অহাৰ সম্ভাৱনা এইবাৰ আছে। দ্বিতীয়তে চাব লাগিব দ্বিতীয় ছটো মোৰ পাশ মানে কি, 2026 এইটো অহাৰ সম্ভাৱনা বহুত আছে। আৰু তৃতীয়তে কৈছোঁ যে বৰগীতটোৰ মূল ভাৱটো লিখিবলৈ এইবাৰ দিয়া হ'ব পাৰে। গতিকে 2025 চনত এইটো অহা নাছিলে, গতিকে 2026 চনত অহাৰ সম্ভাৱনা বহুত আছে। গতিকে পাঠটোৰ পৰা সেইখিনি দুটা প্ৰশ্ন চাব লাগিব। তাৰপাছতে ব্যাখ্যা কৰাৰ ভিতৰত চাব লাগিব কটো আৰু খটো চালেই হ'ব। গটো 2025 চনত আহি গৈছে, গতিকে তোমালোকে গটো নাচালেও হ'ব। 5 নম্বৰটো চাব নালাগে, চাব লাগিব এতিয়া 6 নম্বৰটো। বৰগীতৰ লক্ষণসমূহ প্ৰতি বছৰে দি থকাই হয়, 25 চনত দিয়া নাছিলে, গতিকে 26 চনৰ এইটো অহাৰ সম্ভাৱনা বহুত আছে। গতিকে এই বৰগীতৰ এইখিনি প্ৰশ্ন উত্তৰ যিখিনি মই কৈ দিছোঁ এইখিনি তোমালোক চালেই হ'ব। এতিয়া আমি অন্য এটা পাঠলৈ যাওঁ। মানে জিকিৰৰ চাব লাগিব, জিকিৰৰ কোনখিনি কুৱেশ্যন আনচাৰ আহিব। প্ৰথমটো চাব লাগিব জিকিৰৰ ৰচক কোন, এইটো আহিব পাৰে। আৰু কোনবোৰ গীতৰ সৈতে গীতৰ সুৰৰ সাদৃশ্য আছে সেইটো চাব পৰা। জিকিৰ শব্দটো কিৰ পৰা ওলাইছে সেইটো নালাগে, 2025 চনত সেইটো আহি গৈছে। এইটো পাঠৰ ব্যাখ্যাখিনি চাবলৈ হ'লে তোমালোক কটো আৰু খটো চালেই হ'ব, গটো তোমালোকে চাব নালাগে, সেইটো আহিছে। প্ৰশস্তিৰ পৰা আমি চাব লাগিব, এইটো চাব লাগিব যে ৰঘুনাথ চৌধুৰী কি কবি বুলি জনা যায়, সেইটো চাব লাগিব। তাৰপিছত ৰঘুনাথ চৌধুৰীৰ কবিতা পুথি দুখনৰ নাম আহিব পাৰে। এইটো আহিব পাৰে যে প্ৰশস্তি কবিতাটোৰ মূল ভাৱ লিখিবলৈ এইবাৰ দিবও পাৰে। তোমালোকে তিনিটা মূল ভাৱ চালেই হ'ব, বৰগীত, জিকিৰ আৰু প্ৰশস্তি এই তিনিটা মূল ভাৱেই চাব লাগে। বাকী মই অসমীয়া চাব নালাগে আৰু দৃষ্টান্ত চাব নালাগে, সেইখিনি আহি গৈছে 24 আৰু 25ত, গতিকে সেইখিনি নাচালে হ'ব। তোমালোকে তিনিটা চাই গ'লেই হ'ব। এতিয়া মই অসমীয়া পাঠৰ কোনখিনি আহিব পাৰে, গতিকে এইটো আহিব পাৰে ক নম্বৰটো যে চৈয়দ আব্দুল মালিকৰ কবিতা পুথি এখনৰ নাম লিখিবলৈ দিয়ে, গতিকে এইটো আহিব পাৰে 2026 চনত। দ্বিতীয়টো চাব পৰা মোগলসকল অসমত ক'ত ভৰি দিছিল, এইটো চাব পৰা। বাকী আৰু এইখিনি ইমান প্ৰয়োজনীয় প্ৰশ্ন নহয়, 25ত এইটো আহি গৈছে। এইটো মই অসমীয়া কবিতাৰ যিটো প্ৰকৃতিৰ বিনন্দী ৰূপ কিদৰে প্ৰতিফলিত সেইটো আহি গৈছে, সেইটো চাব নালাগে। ব্যাখ্যাখিনি হ'লেও চাবা তোমালোক। বাকী আৰু ইম্পৰ্টেণ্ট প্ৰশ্ন আছে সেইটো যে মই অসমীয়া কবিতাৰ অসমৰ অতীত গৌৰৱ চানেকি কিদৰে ফুটি উঠিছে বুজাই লিখা, এইটো ইয়াৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ। গতিকে তোমালোকে এইটো চাবা, এইবাৰ 2026 চনত এইটো আহিব পাৰে।